মানৱতাৰ বজাৰখন বাৰু কোনখিনিত আছিল? য'ত মৰমৰ এখন দোকান আছিল, য'ত মিলাপ্ৰীতিৰ এখন দোকান আছিল, য'ত হাঁহি ধেমালিৰ এখন দোকান আছিল। মোৰ ঘৰখন হিংসাৰ ধূলিয়ে লেতেৰা কৰিছে। ঘৰখনৰ প্ৰতিটো কোঠালি হিংসাৰ ধূলিৰে ভৰি পৰিছে। মানৱতাৰ বজাৰৰ পৰা এডাল মৰমৰ ঝাৰু কিনিব লাগিছিল। ঘৰখনৰ পৰা হিংসাৰ ধূলি বাহিৰ কৰিব লাগিছিল। আপুনি জানে নেকি মানৱতাৰ বজাৰখন কোনখিনিত আছিল? যিখন বজাৰৰ নাম শুনিলেই হিংসা বহু দূৰলৈ পলায়। যিখন বজাৰত কেৱল প্ৰেম পোৱা যায়। যিখন বজাৰত মানুহক মানুহ হিচাপে দেখা পোৱা যায়। আপুনি ক'ব পাৰিব নেকি মানৱতাৰ বজাৰখন কোনখিনিত আছিল?